নমস্কাৰ প্ৰথমতে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ আজি এটা অতি কম সময়তে হোৱা ব্ৰেকফাষ্ট ৰেচিপি বনাব লৈছোঁ যি হেলথিও হয় আৰু খুব বেছি টেষ্টিও হয় আপোনালোকে নিশ্চয় গম পাইছেই থাম্বনেইলটো দেখি যে মই কি বনাব লৈছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব আহকচোন তেন্তে ৰেচিপিটো বনাব আৰম্ভ কৰোঁ প্ৰথমতে আমি ডাঙৰ কাপ এটাৰে 1 কাপ আটা লৈছোঁ যদি আপোনালোকে ময়দা খায় ময়দাও ল'ব পাৰে মই আটাই লৈছোঁ আৰু আমি ইয়াত অলপমান যাতে আমাৰ ৰেচিপিটোৰ কালাৰ ভাল হয় তাৰ কাৰণে অলপমান হালধি পাউডাৰ লৈছোঁ অলপমান ৰেড চিলি পাউডাৰ লৈছোঁ আৰু অলপমান ইলাইচি পাউডাৰ লৈছোঁ ইলাইচি পাউডাৰ এই কাৰণে লৈছোঁ যাতে কলৰ গোন্ধটো আমাৰ নাহে কিছুমানে কলৰ গোন্ধটো ভাল পায় তেতিয়াহ'লে আপোনালোকে ইলাইচি পাউডাৰটো নিদিবও পাৰে ভালকৈ আমি সকলোখিনি মিক্স কৰি লওঁ সকলোখিনি ভালকৈ আমি মিক্স কৰি লৈ ইয়াত কলখিনিও একেলগে দি মিক্সাৰত আমি ব্লেন্ড কৰি লওঁ বহুত বেছি আচলতে পনীয়া কৰিবও নালাগে আৰু একেবাৰে টান কৰিও থ'ব নালাগে দেখিছে আপোনালোকে মই কিমানটো জোখত লৈছোঁ বহুত বেছি পনীয়াও কৰা নাই আৰু বহুত বেছি ডাঠো কৰা নাই ইমানটো জোখতেই ল'ব সকলোখিনি ভালদৰে মিক্স কৰি লৈ আমি তাৱাখন গৰম হ'বৰ কাৰণে গেছত পাতি দিম তাৱাখন মই পাতি দিছোঁ গেছত আৰু অলপমান মই তাৱাখন গৰম হোৱাৰ পিছত অলপমান তেল দিছোঁ আপোনালোকে যদি ঘি খায় ঘিও দিব পাৰে আৰু তেল বেছি দিব নালাগে তাৱাখনত যাতে চাৰিওফালে তেল লাগে তেনেকৈ তাৱাখন এনেকৈ ঘূৰাই দিব চাৰিওফালে যাতে তেলখিনি পায় তাৱাখনে আমাৰ তাৱাখন গৰম হৈ গৈছে আমি বনাই লোৱা মিক্সাৰখিনি ভালদৰে যাতে পাতলকৈ আমি তাৱাখনত দি দিম বেছি ডাঠকৈ নিদিব আৰু ভালকৈ সোনকালে যাতে সিজে তাৰ কাৰণে ঢাকোন মাৰি দিম 3 মিনিটৰ পিছত আমি ঢাকোনখন আঁতৰাই চাইছোঁ আৰু আমাৰ তেলত দিয়া ছাইডটো হৈ গৈছে আমি আনটো ছাইড আকৌ তাৱাখনৰ ফালে দি দিম যাতে এইটো ছাইডো আমাৰ ভালদৰে হয় আপোনাৰ বনাবলৈ তেনেই সহজ আপোনালোকে বনাব আৰু কেনেকুৱা পালে কমেন্ট কৰি জনাব এটা বনোৱাৰ দৰে মই সকলোখিনি একেদৰে বনাইছোঁ সেইবাবে মই ভিডিঅ' আৰু কৰা নাই একেদৰে মই আটাইখিনি বনাই ল'লোঁ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ